নমস্কাৰ, মই বিক্ৰম। আজি আপোনালোকলৈ অন্য এটা ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ, যিটো ভিডিঅ'ত আমি কথা পাতিম মেডিকেলৰ অৰ্থাৎ DHS, DME, DHS, FW এনেকুৱা ধৰণৰ যি মেডিকেলৰ এক্সাম হৈছিল সেয়াৰ তাৰ থাৰ্ড গ্ৰেডৰ পেপাৰখন, সেই পেপাৰখন আজি ছল্ভ কৰিম। আৰু আমি জানোৱে আৰু আমি বিশেষকৈ মেথছৰ পাৰ্টখিনি ছল্ভ কৰিম। -7/3 × 5/4 × 2/9 ইয়াত প্ৰথমতে চাওক, এইটো ব্ৰেকেট হৈ আছে। ব্ৰেকেটৰ ভিতৰতো প্ৰথমতে আমি কৰিব লাগে, আৰু ব্ৰেকেটৰ ভিতৰত প্ৰথমতে যদি কৰোঁ আমি কি হ'ব, 5 আছে, তলত আছে 4 আছে, তলত কি আছে 4, তাৰপিছত ইনটু 2/9 আছে। এতিয়া এনেকৈ যদি থাকে, এই ওপৰত 2 তলত 4, 2 4 কাটা কাটি যায়, তেনেহ'লে তলত কিমান হ'ব 2, আৰু এইফালে থাকিলে 5, আৰু ওপৰত থাকিলে 5, ইয়াত থাকিলে কিমান হ'ব, এইটো 1, তো 5 × 1 5, তলত থাকিলে কিমান 9 × 2 = 18। এতিয়া এই সংখ্যাটোৰ লগত আকৌ আমি কি পূৰণ কৰিব লাগিব, -7/3 এই সংখ্যাটো পূৰণ কৰিব লাগিব। এই সংখ্যাটো যদি পূৰণ কৰোঁ, 3 × 18 কিমান হ'ব 54, কাটাকাটি যায় নেকি, কাটাকাটিতো 7 18 নাযায়, 5 3 নাযায়, তো 3 7 নাযায়, 5 18 নাযায়, তো কাটাকাটি কোনোফালে নাযায়, তেনেহ'লে আমি অকল পূৰণ কৰিম। বা 3 লগত 18 পূৰণ কৰিলে কিমান হ'ব, তলত 54 আৰু ওপৰত কিমান হ'ব -35 আৰু এইটো প্লাছ মাইনাছ, এইটো মাইনাছ, তো আনচাৰটো কিমান হ'ব 76C। নেক্সট কুৱেশ্যনটো যাওঁ। নেক্সট কুৱেশ্যনটো এইটো নেক্সট কুৱেশ্যনটো কি দিছে, -7/3 দুগুণৰ লগত কি যোগ দিলে 3/7 হ'ব। অৰ্থাৎ -7/3 দুগুণৰ লগত, তেনেহ'লে -7/3 দুগুণ কৰিব লাগিব, আৰু দুগুণ কৰিবলৈ হ'লে 2 × 2 3 দুগুণ, বা 3 লগত দুগুণ যেতিয়া কৰিছোঁ মানে কি ল'ব, 2 এটা পূৰণ কৰিছোঁ, তেনেহ'লে -7/3 দুগুণ, অৰ্থাৎ 2 পূৰণ কৰিব লাগিব। চৰি, এইটো হৈ গ'ল 2 কাৰ দুগুণ, এতিয়া -7/3 এইটো দুগুণ হৈ গ'ল। এতিয়া কি যোগ দিলে, এতিয়া কি যোগ দিব লাগিব আমিতো নাজানো, তেনেহ'লে মই ইয়াত কি লৈছোঁ, x এটা লৈ লৈছোঁ। ঠিক আছে, কি যোগ দিলে কিমান হ'ব বুলি কৈছে, 3/7 হ'ব বুলি কৈছে। তেনেহ'লে x মান উলিয়াবলৈ হ'লে আমি এই টাৰ্মটো আমি সমান চিহ্ন ইটো চাইডে লৈ যাব লাগিব। অৰ্থাৎ এফালে যদি প্লাছ হৈ আছে, ইটো চাইডে কি হ'বগৈ মাইনাছ, বা এফালে যদি মাইনাছ হৈ থাকে, ইটো চাইডে কি হ'ব প্লাছ হ'বগৈ। তেনেদৰে কৰিম এতিয়া। এতিয়া চাওক, এই বস্তুটো -7/3 দুগুণ যদি কৰোঁ কেনেকৈ হ'ব, 2টো ওপৰটোৰ লগত পূৰণ হ'ব, আৰু ওপৰটোৰ লগত পূৰণ হ'লে কিমান হ'ব -14, তলত হ'ব 3, হয়নে, 7 দুগুণ 14, আৰু প্লাছে মাইনাছে মাইনাছ, তাৰপিছত ইফালে থাকিলে x, হয়নে, তাৰপিছত ইফালে থাকিলে সমান চিহ্ন ইটো চাইডে কিমান থাকিলে 3/7 হ'ল। এতিয়া আমি কি কৰিম, এই টাৰ্মটো, অৰ্থাৎ এই টাৰ্মটো আমি সমান চিহ্ন ইটো চাইডে লৈ যাম, এই সমান চিহ্ন ইটো চাইডে লৈ যাম। সমান চিহ্ন ইটো চাইডে লৈ গ'লে কিমান হ'ব, চব x ইফালে থাকিলে 3/7, আৰু মাইনাছ আছিলে এইটো, যিহেতু মাইনাছটো সমান চিহ্ন ইটো চাইডে গ'লে কি হৈ যায়, প্লাছ হৈ যায়, তেনেহ'লে +14/3। তেনেহ'লে এইটো যদি কৰোঁ, ইয়াত যিহেতু এইটো 3 হয়, এইটো 3, তো এনেকৈ যদি থাকোঁ আমি কি কৰোঁ, তলত 7 3 গুণ পূৰণ কৰোঁ, 7 3 গুণ কিমান 21, তলকেইটা পূৰণ, তাৰপিছত এইটো ক্ৰছ মাল্টিপ্লাই কৰিব লাগে, 3 3 গুণ কিমান হ'ব 9, প্লাছ 7 14 98, তেনেহ'লে এই দুটা যদি যোগ কৰোঁ কিমান হ'ব, ওপৰত তলত হ'ব 21, ওপৰত কিমান হ'ব, ওপৰত 9 লগত 98 যোগ কৰিলে 107, 107/21 আছে নেকি, এইটো অপশ্যন চি, আমাক অপশ্যন চি 77টো অপশ্যন চি। তাৰপিছত নেক্সটত যাওঁ, 78 নম্বৰ কুৱেশ্যনটো চাওক। এই কুৱেশ্যনটোত কি দিছে, 11ৰ 3টা ক্ৰমিক গুণিতৰ যোগফল 363, ইয়াৰে আটাইতকৈ সৰু সংখ্যাটো কি। যেতিয়া এনেধৰণৰ কুৱেশ্যন দিয়া থাকে, ধৰি লোৱা তিনিটা সংখ্যা লওঁ, এইটো এটা সংখ্যা, এইটো সংখ্যা, এইটো এটা সংখ্যা, আৰু গোটেইকেইটা মানে এটা নিৰ্দিষ্ট সংখ্যা গৈছে, অৰ্থাৎ এপিত আছে, সমান্তৰাল পৰিৱেশ আছে, তেনেহ'লে একদম মাজৰটো যোনটো ল'ম, অৰ্থাৎ যেনেকৈ 11টা আছে, 11টাৰ মাজৰটো কোনটো হ'ব 6 নম্বৰটো, তেনেহ'লে ঠিক তেনেদৰে ইয়াত 3টা আছে, 3টাৰ মাজৰটো কোনটো হ'ব, এই 2 নম্বৰটো। সেই 2 নম্বৰটো কি হৈছে, যদি যোনটো যোগফলটো দিয়া আছিলে তাৰ যদি মই
এভাৰেজটো উলিয়াই দিওঁ অৰ্থাৎ সমানে যদি কেইটা আছিলে বোলে ইয়াত 3টা আছিলে তেনেহ'লে মই 3 হৰণ কৰি দিওঁ যদি 11 আছিলে তেনেহ'লে মই কিহে 360 কিহে হৰণ কৰিম 11 হৰণ কৰিম তেতিয়া একদম মাজৰটো ওলাই মাজৰটো মানে 11টা যদি থাকে কেই নম্বৰটো ওলাব 6 নম্বৰটো বুজিলে নে এতিয়া এই কোৱেশ্চনটো আমি তেনেদৰে এপ্লাই কৰি চাম আৰু আহকচোন কৰি চাওঁ 11 তিনিটা গুণিতৰ যোগফল অৰ্থাৎ 11 দি তিনিটা সংখ্যা পূৰণ হৈ আছে এটো হৈছে 1 নম্বৰটো এটো হৈছে 2 নম্বৰটো এটো হৈছে 3 নম্বৰটো হয়নে এতিয়া ইয়াৰ পৰা ইয়াতকৈ কিমান ডাঙৰ 11 ডাঙৰ ইয়াৰ পৰা ইয়াতকৈ কিমান ডাঙৰ 11 ডাঙৰ কাৰণ কেলে তিনিটা ক্ৰমিক যোগ হৈ আছে অৰ্থাৎ এটো যদি 1 লগত পূৰণ হৈছে এটো 2 লগত পূৰণ হৈছে এটো 3 লগত পূৰণ হৈছে হয়নে এতিয়া মই কি কৈছো 2 নম্বৰটো মাজৰটো হয় এতিয়া এই মাজৰটো উলিয়াবলৈ হলে মই 363 3 হৰণ কৰিম কাৰণ কেলে ইয়াত কেটা সংখ্যা আছে বুলি কৈছে তিনটা সংখ্যা আছে বুলি কৈছে তো 3 যদি হৰণ কৰি দিও মাজৰটো কিমান পালো 121 অৰ্থাৎ এই মাজৰ নম্বৰটো কিমান পালো আমি 121 আমাক কি উলিয়াব দিছে ইয়াৰে আটাইতকৈ সৰু সংখ্যাটো উলিয়াবলৈ হলে 11 আমি ইয়াৰ পৰা মাইনাস কৰি দিম 11 যদি ইয়াৰ পৰা মাইনাস কৰি দিও কিমান হ'ব 110 তেনেহলে আমাৰ আনসাৰ কোনটো হ'ব বি বুজিলে না অলপ এইটো আমি নেক্সট আকৌ চাম কেতিয়াবা যদি এনে ধৰণৰ কোৱেশ্চন আহে তেনেহলে এতিয়া আমি পাছৰ কোৱেশ্চনটো যাওঁ 79 নম্বৰ কোৱেশ্চনটো চাওক যেতিয়া আমাৰ দুজন ব্যক্তিৰ বয়সৰ অনুপাতটো দিয়া থাকিব অৰ্থাৎ ইজনৰ বয়স তাৰ আন এজনৰ বয়সৰ লগত 3 গুণ বা 2 গুণ এনে ধৰণৰ কোৱেশ্চন বিলাক আমি মোৰ পদ্ধতি লগাই মোৰ ট্ৰিকটো লগাই বহুত কম সময়ৰ ভিতৰতে আনসাৰ উলিয়াব পাৰি কেনেদৰে আহক এই ভিডিঅটো এই কোৱেশ্চনটো আলোচনা কৰো অৰ্জুনৰ বৰ্তমান বয়স শ্ৰিয়াৰ বয়সৰ 2 গুণ ইয়াত দুজন ব্যক্তি আছিল এজন হৈছে অৰ্জুন আৰু আন এজন আছিল শ্ৰিয়া কোন আছিল শ্ৰিয়া এতিয়া সিহঁতৰ বয়সৰ অনুপাতটো কিমান দিছে 1:2 অৰ্থাৎ এজনৰ যদি অৰ্জুনৰ যদি 1 হয় শ্ৰিয়াৰ কিমান হ'ব 2 গুণ হ'ব হয়নে 5 বছৰ আগতে গৈছে অৰ্থাৎ 5 বছৰ পাছত আগত আছিল সিহঁতৰ কিবা এটা আছিল এতিয়া অৰ্জুনৰ বয়সৰ যিমান আছিল শ্ৰিয়াৰ 3 গুণ আছিল ইয়াত যদি 1 দিও এতিয়া শ্ৰিয়াৰ কিমান হ'ব 3 হ'ব হয়নে এতিয়া চোক শ্ৰিয়াৰ বৰ্তমান বয়স কিমান হয় হেতু উলিয়াব লাগে ঠিক আছে শ্ৰিয়াৰ বয়সটো উলিয়াব লাগে মানে s টো উলিয়াব লাগে s টো আমি কেনেকৈ উলিয়াম মই মোৰ ট্ৰিকটো চাওক যেতিয়া আমাৰ ৰেশিও দুটা থাকিব ৰেশিও দুটা ডিফাৰেন্সটো প্ৰথমতে চাব ৰেশিও দুটা ডিফাৰেন্স মানে 1:2 আছে ইয়াত মাজৰ গেপটো কিমান আছে 1 আৰু 1:3 আছিল ইয়াত গেপটো কিমান আছে 2 তেনেহলে নহব আমাৰ গেপটো সমান সমান কৰি ল'ব লাগিব সমান সমান কেনেকৈ কৰিম ইয়াত যেহেতু 2 আছে তো মই ইয়াৰ লগত 2 এটা পূৰণ কৰিম যেতিয়া ইয়াৰ লগত 2 এটা পূৰণ কৰো তেতিয়া কিমান হ'ব 2 আৰু এফালে কিমান হ'ব 4 এতিয়া আমি নতুন এটা ৰেশিও পাইছো 1:3 আৰু 2:4 অৰ্থাৎ অৰ্জুনৰ বৰ্তমান বয়স এতিয়া ৰেশিওটো কিমান হ'ব পাৰে 2 আৰু শ্ৰিয়াৰ কিমান হ'ব পাৰে 4 এতিয়া চোক এতৰ 1 ৰ পৰা এতিয়া চোক এইটো 1 আছিল এইটো 2 হৈ গলগে কিন্তু হে 1 ৰ পৰা 2 হ'বলৈ কিমান বছৰ লাগিলে 5 বছৰ হয়নে 5 বছৰ লাগিলে এতিয়া শ্ৰিয়াৰ ওচৰত কেনেকুৱা আছে কিমানটা আছে এনেকুৱা 4টা আছে তেনেহলে একত যদি 1 ৰ পৰা 2 হৈছিলে তেনেহলে মাজত এটা 1 বাঢ়িবলৈ কিমান বছৰ লাগি গল 5 বছৰ লাগি গল তেনেহলে ইয়াৰ ওচৰত কেটা বস্তু আছে এনেকুৱা 4টা আছে তো 4টাত কেই বছৰ হ'বগৈ 4 * 5 অৰ্থাৎ 20 বছৰ তেনেহলে শ্ৰিয়াৰ বৰ্তমান বয়স কিমান হ'ব 20 বছৰ বুজি পালানে নেক্সটত যাওঁ নেক্সটত কি কৈছে এটা সামুদ্ৰিকৰ দুটা বাহুৰ দৈৰ্ঘ্য 7 সেমি আৰু 12 সেমি হলে তাৰ পৰিসীমা কিমান হ'ব পৰিসীমা আমি জানোৱে আয়ত আৰু সামুদ্ৰিকৰ পৰিসীমা ফৰ্মুলাটো সেম হয় আৰু আয়ত মানে সামুদ্ৰিক মানে আয়ত হয় এতিয়া দুটা বাহুৰ দৈৰ্ঘ্য অৰ্থাৎ দৈৰ্ঘ্য আৰু প্ৰস্থ দিয়া আছে 7 আৰু 12 তেনেহলে ইয়াৰ পৰিসীমা হ'ব ফৰ্মুলাটো কিমান হয় 2 দিক যোগ প্ৰস্থ দিক কিমান 7 প্ৰস্থ কিমান 12 তেনেহলে 2 7 12 কিমান 7 2 19 19 লগত যদি 2 এটা পূৰণ কৰো কিমান হ'ব 38 আমাৰ কোৱেশ্চনটো আনসাৰ কোনটো হ'ব সি 80 সি আমি নেক্সটত যাওঁ নেক্সটত কিমান দিছে তলৰ কোনটো এটা পূৰ্ণবৰ্গ 81 টো দিছে তলত দিয়া কোনটো পূৰ্ণবৰ্গ সংখ্যা হয় কোনটো পূৰ্ণবৰ্গ সংখ্যা হয় বুলি কৈছে আমি ইয়াৰ কাৰণে এখন চাৰ্টখন মোৰ মনত আছে কাৰণে মই ইয়াৰ পৰা ডাইৰেক্ট চাই কেনে কৰিব পাৰিছো কিন্তু আপোনালোকে কৰি চাব লাগিব নহলে বেলেগ একৰ পৰা হয়তো আপোনালোকে যদি 25 লৈকে বৰ্গ চাৰ্টখন মনত থয় তেনেহলে বহুত সুবিধা হয় বহুতখিনি বস্তু আৰু মই কৈছো একৰ পৰা 25 ৰ ভিতৰত যিকোনো এটা সংখ্যা যদি বৰ্গ আপোনালোক মনত আছে তেনেহলে
1ৰ পৰা 125ৰ ভিতৰত যিকোনো এটা সংখ্যাৰ বৰ্গ উলিয়াব পাৰিব আৰু ইয়াতো এইটো কোনটো হয় সুধিছে তেনেহ'লে মই যিহেতু এইটো চাই কেনে কৈ দিব পাৰিছোঁ এইটো চি নম্বৰটো হ'ব কাৰণ কেলে 19 স্কোৱাৰ যদি কৰোঁ তেনেহ'লে 361 হয় তো 351টো ভুল এইটো নহয় এইটো হ'ব আমি নেক্সটত যাওঁ নেক্সটটো কি কৈছে এটা বৰ্গৰ ক্ষেত্ৰফল 441 বৰ্গ চেণ্টিমিটাৰ তেনেহ'লে ইয়াৰ বাহু কিমান 21 সেইকাৰণে আমাৰ কি লাগে এই বৰ্গ চাৰ্টখন লাগে এতিয়া ইয়াৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য ইয়াত যিহেতু বৰ্গ a স্কোৱাৰ মানে কিমান দি আছে 441 তেনেহ'লে a কিমান হ'ব 21 a কিমান হ'ব 21 তো এইটো আনসাৰ নেক্সটত যাওঁ 83 এটা আয়তৰ বাহুৰ দৈৰ্ঘ্য 5 সেন্টিমিটাৰ আৰু 12 সেন্টিমিটাৰ ইয়াৰ কৰ্ণৰ দৈৰ্ঘ্য কিমান উলিয়াব দিছে এটা আয়ত মানে কেনেকুৱা হয় এটা আয়ত কেনেকুৱা হয় আয়তটো হ'ব এনেকুৱা ধৰণৰ এইটো হ'ব আয়ত এতিয়া এটা বাহুৰ দৈৰ্ঘ্য মানে এটা দৈৰ্ঘ্য দিয়া আছে দৈৰ্ঘ্যটো কিমান দিয়া আছে 12 আৰু প্ৰস্থ কিমান দিয়া আছে 5 এতিয়া ইয়াৰ কৰ্ণ উলিয়াব লাগে কৰ্ণ উলিয়াবলৈ হ'লে এইডাল কৰ্ণ হ'ব হয়নে অলপ বেকা হৈ গ'ল এডাল কৰ্ণ হ'ব এতিয়া এইটো এটা চব এইটো এটা সমকোণী ত্ৰিভুজ হৈছে এইটো এটা সমকোণী ত্ৰিভুজ হৈছে নে এইটো এটা সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজৰ এইটো হৈ গ'ল অতিভুজ এইটো হৈ গ'ল ভূমি এইটো হৈ গ'ল লম্ব এতিয়া তেনেহ'লে আমাৰ পাইথাগোৰাছৰ ফৰ্মুলাটো লগাই দিলে আমাৰ কৰ্ণ ওলাই যাব কৰ্ণ ওলাবলৈ হ'লে ফৰ্মুলাটো এইটোৱে যে অতিভুজৰ স্কোৱাৰ অৰ্থাৎ এইটো যদি মই x লওঁ x স্কোৱাৰ ইকুৱেল 5 স্কোৱাৰ প্লাছ 12 স্কোৱাৰ এইটো যদি কৰোঁ 5 স্কোৱাৰ মানে 25 আৰু 12 স্কোৱাৰ মানে 144 তো এই দুটা যদি যোগ কৰোঁ কিমান হ'ব 169 অৰ্থাৎ x ৰ মান কিমান হ'ব 13 তেনেহ'লে 83 কোনটো কুৱেশ্যন হয় কোনটো আনসাৰ হয় 13 নেক্সটত যাওঁ 84 6 9 আৰু 15 সম্পূৰ্ণৰূপে বিভাজ্য ক্ষুদ্ৰতম সংখ্যাটো ক্ষুদ্ৰ বৰ্গ সংখ্যা কি তেনেহ'লে 6 9 আৰু 15 ইহঁতে তিনিটাই হৰণ যোৱা আটাইতকৈ সৰু নাম্বাৰটো কি হ'ব সেইটো উলিয়াই লওক 6 9 আৰু 15 আটাইতকৈ সৰু সংখ্যা হ'ব 60 যদি চাওঁ 60 নাযায় তেনেহ'লে নেক্সট চাম আমি কিমান হ'ব 90 6 যায় 90 9 যায় 15 যায় তেনেহ'লে আমি ক্ষুদ্ৰতম নাম্বাৰটো কিমান হ'ব 90 এতিয়া 90 আমি ভাগ কৰি চাওঁ 90ক যদি আমি সেনেকৈ হৰণ কৰোঁ 2 45 3 যদি কৰোঁ 15 আকৌ 3 যদি কৰোঁ 5 এতিয়া চাওক 3 দুটা আছে 3 আমাক নালাগে 2 কেইটা আছে এটা আছে তেনেহ'লে আৰু এটা 2 লাগিব আৰু 5 কেইটা আছে এটা আৰু এটা 5 লাগিব অৰ্থাৎ আমাক 10ৰে পূৰণ কৰিব লাগিব 5 দুগুণ কিমান 10 আৰু 90 লগত 10 যদি পূৰণ কৰোঁ কিমান হ'ব 900 তেনেহ'লে আমাৰ আটাইতকৈ সৰু নাম্বাৰটো কিমান হ'ব 900 নেক্সটত যাওঁ 392 ক্ষুদ্ৰতম কি সংখ্যাৰে পূৰণ কৰিলে গুণফলটো পূৰ্ণ ঘন সংখ্যা হ'ব ঠিক আছে এইটো আমি ঠিক তেনেদৰে কৰিম এতিয়া চাওক কেনেকৈ কৰিম 392 ইয়াক যদি মই 2 হৰণ কৰোঁ 2 প্ৰথমতে যাব 19 2 19 38 এফালে এক এটা থাকিলে 6 তাৰপিছত আকৌ 2 যদি হৰণ কৰোঁ 9 দুগুণ 18 8 দুগুণ 16 আকৌ যদি 2 পূৰণ কৰোঁ 4 দুগুণ 8 এফালে 18 98 9 18 তাৰপিছত 7 যদি পূৰণ কৰোঁ 7 গুণ 49 এতিয়া চাওক 2 তিনিটা আছে তেনেহ'লে পূৰ্ণ ঘন সংখ্যা হ'বলৈ 2 এনেকুৱা নাম্বাৰবিলাক তিনিটা থাকিব লাগিব তেনেহ'লে 2 যিহেতু তিনিটা আছে তেনেহ'লে 2 আমাক নালাগে তেনেহ'লে 7 কেইটা আছে 7 দুটা আছে আমাক আৰু এটা 7 লাগিব তেনেহ'লে কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণ ঘন সংখ্যা পাম সেইটো হৈ গ'ল আনসাৰটো 7 তেনেহ'লে আমি নেক্সটটো যাওঁ নেক্সটটো কি আছে ই লিখা এটা সামগ্ৰী 714 টকাত বিক্ৰী কৰা হ'ল 840 টকা দাম বুলি লিখা এটা সামগ্ৰী 714 টকাত বিক্ৰী কৰা হ'ল ঠিক আছে ইয়াৰ ডিসকাউন্ট কিমান শতাংশ দিয়া হ'ল ওকে কিমান পাৰ্চেন্ট ডিসকাউন্ট হেতু দিলে উলিয়াব কৈছে প্ৰথমতে চাম দামটো কিমান লিখা আছিলে 840 আৰু কিমান টকা ৰেহাই দিলে 714 টকাত বিক্ৰী কৰিলে তেনেহ'লে কিমান টকা ৰেহাই দিলে হেতু এইটো ইয়াৰ পৰা 840 ৰ পৰা 714 টো বিয়োগ কৰিম কিমান হ'ব 10 ৰ পৰা 4 গ'লে 6 4 পৰা 1 গ'লে ইয়াত 3 আছিলে 3 পৰা 1 গ'লে 2 ইয়াত থাকিলে 8 পৰা 7 গ'লে 1 126
এতিয়া 126 টু 840 কিমান পাৰ্চেণ্ট হয় সেইটো যদি আমি উলিয়াই দিওঁ তেনেহ'লে ডিছকাউণ্ট পাৰ্চেণ্ট ওলাই যাব। এতিয়া 0 কেঞ্চেল, 12 কাটিলে 12 যাব নাই, 12 7 12 84, 12 × 12 12 নাযাব। তেনেহ'লে মই 2 যদি 3 যদি কৰি চাওঁ, 3 2 6, 3 2 6 এফালে থাকিলে 8 3 24 আৰু 3 যদি কাটো 4 3 12, তাৰপিছত 3 2 6। এতিয়া মই 14 3 14 42 এতিয়া যদি মই 14 কাটো ইয়াক কাটিব 2, 14 যদি ইয়াক কাটো 3, এতিয়া এফালে 10 এটা আছিলে তেনেহ'লে ওপৰত কিমান হ'ল 3 পূৰণ 10 অৰ্থাৎ 30, তলত হৈ গ'ল 2। এতিয়া 2 যদি 30 কাটে কিমান হ'ব 15, তেনেহ'লে 15%। আমাৰ এই কুৱেশ্যনটোৰ আনচাৰ কিমান হ'ব, এইটো ডি। আমাৰ এইটো আনচাৰ হ'ব ডি 15%। নেক্সটত যাওঁ। এজন দোকানীয়ে 20টা বাল্ব প্ৰতিটো 10 টকা হিচাপে কিনিলে। 200টা বাল্ব কিনিছিলে আৰু প্ৰতিটোতে কেইটকাকৈ কিনিলে 10 টকাকৈ। ইয়াৰে 5টা বাল্ব বেয়া আছিলে আৰু তেওঁ পেলাই দিলে, ঠিক আছে। বাকী থকা বাল্ব কেইটাত প্ৰতিটোতে 12 টকা হিচাপে বিক্ৰী কৰিলে। তেওঁৰ লাভ আৰু লোকচান কিমান হ'ল সেইটো উলিয়াব দিছে। এতিয়া চাওক, অ'কে, 200টা বাল্ব আছিলে 10 টকাকৈ কিনিলে, তেনেহ'লে মুঠ তাৰ কষ্ট প্ৰাইচ কিমান হ'ব, কষ্ট প্ৰাইচ হৈ গ'ল 2000, ঠিক আছে। ইয়াৰে 5টা বাল্ব বেয়া ওলালে, 5টা বাল্ব বেয়া ওলালে, ঠিক আছে, গুচি গ'ল, 5টা গুচি গ'ল। তেনেহ'লে 200ৰ পৰা 5টা গুচি গ'ল, কিমান থাকিব 195 আৰু প্ৰতিটোতে সি কেইটকাকৈ বিক্ৰী কৰিলে 12 টকাকৈ বিক্ৰী কৰিলে। পূৰণ মই যদি 12 পূৰণ কৰি দিওঁ তেনেহ'লে কিমান হ'ব